তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিখন আমি যাবলৈ যাই আছোঁ এখন নতুন দলঙলৈ আৰু যিখন নতুন দলং মানে ইমানেই মজাকৈ বনোৱা হৈ যায় সকলো ইয়াতে মানে বহুত চেলিব্ৰেশ্যন কৰিছিল তো গাইজ আমি বলক আজি এখন নতুন দলঙলৈ আমি নতুন দলংখনলৈ যাওঁ আৰু আজি আমি ধুনীয়াকৈ মৰ্ণিঙত মানে চাইকেল ধুনীয়াকৈ ওলাই লৈছোঁ আৰু ধুনীয়াকৈ চাইকেলটো ওলাই লৈ এতিয়া আমি ধুনীয়াকৈ চাইকেল দি ৰাইড হিচাপে মানে সেই দলংখনত যাম। তো গাইজ বলক আজি দলংখনলৈ যাওঁ আৰু টিকেট পূৰা মজাকৈ লৈ লৈছোঁ। বেছি ডাঙৰ চাইকেল নহয়, নৰ্মেল চাইকেল লৈছোঁ আমি ধুনীয়াকৈ নৰ্মেল চাইকেলে পেডেল মাৰি ধুনীয়াকৈ আজি দলংখনলৈ যাম। মানে হ'ল আমি এতিয়া মানে কি হ'ল আমি বেছি মানে জল্দি ওলাইছোঁ মানে 5টামানত ওলাইছোঁ, বাকী বেছি জল্দি ওলাব নোৱাৰি মানে 4টাৰ ওপৰতো ওলাব নোৱাৰি ন, কাৰণ বহুত আন্ধাৰ হৈ থাকে আৰু ভিডিঅ' বনালে একো দেখা নাপাওঁ হৈ যাব। তো সেইবাবে আমি মানে কি কৰিছোঁ আমি ধুনীয়াকৈ 5টা বজালৈ মানে 4:30টাত মই ওলাইছোঁ ঘৰৰ পৰা। ওলাই কিনে অহাৰ পিছত এতিয়া 5টা বাজিছে। তো মোৰ নিৰ্মলৰ মোৰ লগৰটো আছে, তো আমি দুটাই ধুনীয়াকৈ মানে দুটাই যাম একেলগে দলংখনত আৰু ধুনীয়াকৈ আমি ওলালোঁ। আৰু এইফালে দেখিছে মানে একদম মানে বতৰটো একদম দেখিছে গম পাইছে চাগে একদম মৰ্ণিং হয় আৰু ধুনীয়াকৈ মৰ্ণিং চাইকেল মানে চাইকেল মানে ৱৰ্কিং ডে হৈ যাব ন, ৱৰ্কিং ডে হৈ যাব কাৰণে ধুনীয়াকৈ আমি চাইকেলখন লৈ লৈছোঁ। গাইজ ফাইনেলি আমি ধুনীয়াকৈ ষ্টাৰ্টিং কৰি দিলোঁ আৰু ধুনীয়াকৈ চাইকেলখন আমি মজাকৈ লৈ ল'লোঁ আৰু ধুনীয়াকৈ ষ্টাৰ্টিং কৰি দিছোঁ আৰু মজা কয় আমি চাইকেল চলাই ধুনীয়াকৈ মানে যাই থাকিম। আৰু লগতে লাষ্টত দেখিছেনে গাইজ দোকানবোৰ সকলো বন্ধ আৰু সেয়া লাগিছিল বতৰটো ভাল নহয়, হ'লেও মানে আমি যাই থাকিম আৰু বতৰটো অলপমান মানে মেখেলা হৈ আছে, হ'লেও আমি সঁচাকৈ যাম, ধুনীয়াকৈ যাম, টেনশ্যন কৰিবলৈ একো নাই। তো গাইজ ফাইনেলি আহি থাকোঁতে মানে আমাৰ কি হ'ল এই মানে মোৰ লগৰ দুজন সেই অলপ পৰি গ'ল, ভৰিত দুখ পালে বাছ একো নাই, পৰি গ'ল নে কিয় একো নাই। আমি ধুনীয়াকৈ যাই থাকিম আৰু যাই আপোনাক মজা কৰে আৰু দলংখনলৈ গুচি যাম। বাৰু ভিডিঅ'টো আচলতে চাই থাকক আৰু বিন্দাছ চাইকেল লৈ যাই আছোঁ ধুনীয়াকৈ মই হাত চাত এৰি দিছোঁ, মজা কৈছে গাইজ। এইবোৰ দেখিছেনে গাইজ কি মজা, একদম গাড়ী চাড়ী একো চলা নাই, এনেকুৱা গাড়ী চাড়ী নচলিলে মানে চলাই ভাল লাগে, মানে একদম চলাই ভাল লাগে। তো গাইজ ফাইনেলি আমি আহি ধুনীয়াকৈ গণেশগুৰি পাই গ'লোঁ আৰু গণেশগুৰিত ধুনীয়াকৈ এতিয়া অলপমান ৰখিম আৰু এতিয়া অলপমান ৰেষ্ট লৈ আমি আৰু ধুনীয়াকৈ চাইকেলখন ষ্টাৰ্টিং কৰিম বলক। তো গাইজ ফাইনেলি মানে আমি অলপমান মানে চাইকেল দি অলপ ৰখি কিনে ইয়াতে মানে ৰেষ্ট ল'লোঁ আৰু ৰেষ্ট লৈ আপোনাক মানে কৈ অলপমানকৈ গ'লোঁ আৰু এনেকৈ কাপোৰ চাপোৰ ভিজি গৈছে মানে চাইকেল দি আহিলোঁ ন, গৰম ভাবিলোঁ মানে বহুত গৰম লাগি আছে ন। তো আৰু গৰম যি দিছে মানে আপোনাৰ ৰ'দ নাই কিন্তু গৰম যিটো দিছে তো এইটো ভাবিলোঁ ৰেষ্ট লওঁ আৰু এবাৰ ৰেষ্ট লওঁ, এনেকৈ ৰেষ্ট লৈ ধুনীয়াকৈ ওলাই দিওঁ। ধুনীয়াকৈ আমি চাইকেলখন লৈ মজাকৈ ওলাই দিওঁ। তো গাইজ ফাইনেলি আমি দলংখন পামেই আৰু দলংখন পামি ধুনীয়াকৈ আমি মানে ইয়াতে বেছি ওখতো, তো সেইবাবে আমি নামি ল'লোঁ আৰু মানে আমি খোজকাঢ়ি ধুনীয়াকৈ আমি যাই আছোঁ আৰু মানে অলপ সময় পিছত আমি দলংখন মানে পাই যাম। তো অলপমানেই আছে আৰু বাকী তেনেকুৱা খোজকাঢ়ি আমি মানে অলপমান ৰেষ্ট লোৱাৰ নিচিনাকৈ খোজকাঢ়ি যাই আছোঁ। তো গাইজ ভিডিঅ'টো আচলতে চাই দিয়ক। গাইজ মানে আমি আৰু আহি থাকোঁতে এখন নতুন এখন পাৰ্কত মানে আহি গ'লোঁ আৰু মানে পুৰণা পাৰ্ক আৰু মানে পুৰণা হ'লেও মানে যিখন ভাল লাগিছে জাগাখিনি দেখিছে মানে একদম মজা, একদম ধুনীয়াকৈ আমি এতিয়া মানে ভিতৰলৈ সোমাই নাই আৰু এতিয়া ভিতৰলৈ দেখা আপোনালোক একদম দেখিছে নাই কি মজা ধুনীয়াকৈ। তো ধুনীয়াকৈ গীতেৰে আমি মজাকৈ সোমাই যাওঁ আৰু ধুনীয়াকৈ অলপ দেখাওঁ যে কেনেকুৱা কিমান কি আছিল। তো মই আজি খেল আহি পোৱা নাছিলোঁ, হ'লেও আজি দেখাম আপোনালোকক। তো বলক মানে আমি এনেকৈ ধুনীয়াকৈ মানে সোমাই আহিলোঁ আৰু এনেকৈ ধুনীয়াকৈ আমি সোমাই আহি এবাৰ চাওঁ কি আছে বলক। জাগাখিনি দেখিছেনে কি মজা আৰু এনেকৈ ধুনীয়াকৈ ইয়াৰ পৰা মানে কি ব্ৰহ্মপুত্ৰৰ পাৰ দেখা পাই বলক। আৰু গাইজ মই এইফালে আহি গ'লোঁ আৰু দেখিছে মানে ধুনীয়াকৈ একদম ভিউ আহিছিলে। গাইজ মই কি জেগাত আহি পাইছোঁ চাওকচোন কি মজা গাইজ, এনেকুৱা দেখিছেনে এইবোৰ মানে পুৰা একদম বুনেদি একদম ধুনীয়া কৰি দিছে, একদম পুৰা ধুনীয়া মানে কি মজা, মানে এটা ভিউ চাওক না, ভিউ চাওক ইফালে চাওকচোন, এইফালে কি মজা, এইফালে ব্ৰহ্মপুত্ৰৰ পাৰখন আছে, এইখানে মানে পানী পুৰা একদম ধুনীয়াকৈ বহিছে আৰু পাহাৰ সেইবোৰ দেখা পায়। আৰু এইফালে দেখিছে একদম কি ধুনীয়া একদম মানে জংঘলেৰ এইগিলা পুৰা মানে কাটি বনোৱা হৈছে, কিমান মজা লাগি আছে। আৰু সেইফালে যাওঁ এবাৰ চাই আহোঁ কিমান কি আছে মানে কিমান কেনেকুৱা মজা গাইজ। আৰু মানে এইখিনি ইয়াত মানে মৰ্ণিং ফ্ৰী, মানে বাকী এনেই ফ্ৰী নহয় মানে টিকেট লাগিব। বাকী ইয়াত মানে মৰ্ণিং আপোনালোকে যদি আহিব খোজে তেনেহ'লে পাণবজাৰ এখন পুৰণাখন হয়, হ'লেও মানে যিটো ব্ৰহ্মপুত্ৰৰ এটা ভিউ আহি আছে ন, মানে একদম ডেঞ্জাৰিং, মানে একদম মজা লাগি আছে মানে ব্ৰহ্মপুত্ৰৰ যিটো ভিউ আহি আছে। আৰু ইফালে চাওক না গাইজ, ইফালে মানে মই আছোঁ ইয়াতে আৰু ইয়াতে চাওকচোন কিমান ধুনীয়াকৈ পানীখিনি ক'ত যাই আছে বা কি মজাকৈ ধুনীয়াকৈ বৈ যাই আছে। আৰু ইফালে মই এখন দেখাইছোঁ পাহাৰ চাওক, সেইখন পাহাৰ চাওক গাইজ একদম ধুনীয়াকৈ মানে তাত পুৰা মেঘে মানে পুৰা ঢাকি ৰাখিছে, কিমান মজা লাগি আছে গাইজ। আৰু এইফালে দেখাইছোঁ বলকচোন ধুনীয়াকৈ চাওক কি মজা, একদম ধুনীয়া লাগি আছে চাওকচোন।
একদম মজা আৰু একদম ধুনীয়া জেগা, পুৰা ফ্ৰেছ জেগা। আৰু ইয়াতে মৰ্ণিং মানে ৱাকিং ফ্ৰী ন, তো মানে মৰ্ণিং ৱাক কৰা মানুহবিলাক ইয়াতে আহি কেনে ধুনীয়াকৈ ৱাকিং চকিং কৰি থাকে, মৰ্ণিং এক্সাৰচাইজ কৰি থাকে। আৰু ইফালে চাওকচোন, মানে আমি ৰাতিপুৱা আহিছোঁতো, ইয়াতে মানুহ চানুহ একদম কোনো নাই। আমি ওপৰত উঠিলোঁ আৰু ইফালে মজা, মানে ইয়াতে চাওক মানুহ চানুহ কোনোৱে নাই ইয়াতে। আমি অলপ ৰাতিপুৱা আহিলোঁ ন, তো ৰাতিপুৱা অহাৰ কাৰণে ইয়াতে মানে কোনো নাই, ভাল লাগি আছে। কিবা এটা বহা জেগা চব আছে। আৰু ইফালে চাওক একদম বাছ একদম ধুনীয়াকৈ সাজাই থৈ দিছে এইবিলাক পুৰা। আৰু এতিয়া আমি ভাবিছোঁ ইয়াৰ পৰা ওলাম, আৰু ওলাই কিনে আমি মানে ধুনীয়াকৈ ব্ৰিজখনলৈ যাম। আৰু ব্ৰিজখন ধুনীয়াকৈ যিমান পাৰোঁ আমি জল্দি ব্ৰিজখনলৈ মানে যাব চেষ্টা কৰিম। আমি মানে এটা মানে পুখুৰী এটাত আহি গ'লোঁ, আৰু পুখুৰীটো অহাৰ পিছত মানে চাওকচোন পুখুৰী মাছ, এইবোৰ মাছ খোৱাই আছে। আৰু গল্ডেন ফিছ, মানে এইবোৰ গল্ডেন ফিছ আছে, ধুনীয়াকৈ এনেকৈ মাছ চাছবিলাক খোৱাই আছে। গাইছ কি মজা, একদম লাৰিব ইচ্ছা যাই আছে মানে। কি মজা, মানে কি ধুনীয়া আছিলে। এই তাতে পুখুৰী হয়, আৰু এই পুখুৰীটোত মানে ধুনীয়াকৈ ইয়াতে মাছ চাছ মানে পুৰি ধৰিছে, মানুহে কিবি খুৱাব পাৰে। আৰু তো গাইছ কি মজা চাওক। তো গাইছ, তো ফাইনেলি আমি মানে নতুন দলংখনৰ সন্মুখতে আহি পাইছোঁ। গাইছ দলংখন যে কি বনাইছে আৰু, তো গাইছ বলক আমি ধুনীয়াকৈ দলংখন ওচৰৰ পৰা তো আপুনি পুৰা দেখাওঁ দলংখন কেনেকুৱা, কি পৰিস্থিতি, কি মজা, কেনেকুৱা কি ষ্টাইল বনোৱা হৈছে। তো গাইছ, তো দলংখন আজি বেলেগ চাওঁ, আজি মানে ভাল লাগি আছে, মানে বেলেগ বনাইছে দলংখন। তো আপোনাক এতিয়া মোৰ সন্মুখতে আছোঁ, মই দেখা পাই আছোঁ, বা আপোনাক কেমেৰাতে দেখাওঁ, পুৰা ওচৰত দেখাই আছোঁ তো বলক। তো ফাইনেলি গাইছ আমি নতুন দলঙত আহি পালোঁ, আৰু ধুনীয়াকৈ এতিয়া দেখাবলৈ আহিছোঁ নতুন দলং আপোনালোকক। তো গাইছ আমি নতুন দলংখন আহি পালোঁ, এতিয়া আপোনালোকক দেখাম নতুন দলংখন। চাওক গাইছ, মই পুৰা আৰু দেখা পাই আছোঁ। তো আমি পুৰা ভিতৰলৈ যাওঁ, আমি পুৰা দলংখনৰ পৰা মাজত যায় আপোনালোকক দলং পুৰা দেখাওঁ। তো গাইছ বলক কি মজা দলং বনাইছে গাইছ, এইখন ডিজাইনিংটো মানে কিবা এটা ভাল লাগিছে। আৰু তো গাইছ আপোনালোকক পুৰা ভিতৰৰ পৰা দেখাওঁ, মাজৰ পৰা দেখাওঁ দলংখন কেনেকুৱা, কি মজা। তো ফাইনেলি মই আহি পালোঁ মানে নতুন ব্ৰিজখনত। আৰু কি দেখিছেনে ভাই, নতুন ব্ৰিজখন যে বনাইছে ইয়াৰ, কি মজা বনাইছে চাওকচোন গাইছ। কিমান এটা ডিজাইনত বনাইছে মানে ব্ৰিজখন, কিমান ভাল লাগি আছে। চাওক না কিমান এটা ডেঞ্জাৰিং বনাইছে মানে ব্ৰিজখন, একদম দেখিলে ভাল লাগে। দূৰৰ পৰা মানে এটা যিটো শ্ব' আহে ন, ইয়াত মানে এইবোৰ দিয়া হৈছে যে, এইবোৰ মানে দূৰৰ পৰা পুৰা দেখা পায় ন, সেই দূৰৰ পৰা মজাকৈ দেখা পায়, কিমান মানে এতিয়া মজা লাগি আছে ব্ৰিজখন। মানে ব্ৰিজখন আহি ভাল লগা হৈছে। কিন্তু ব্ৰিজখন মানে এটা হ'ল নতুন ব্ৰিজ হিচাপে ব্ৰিজখন মানে অলপমান চাফা কৰি ৰাখিব লাগছে, মানে অলপমান লেতেৰা হৈ আছে, কিবাকিবি পৰি আছে। তো গাইছ ব্ৰিজখন অলপমান মানে নতুন ব্ৰিজ হিচাপে নতুন ব্ৰিজখন মানে চাফাও ৰাখিব লাগিছিল। আৰু গাইছ ইফালে মোৰ পৰা মানে আমি যে নতুন ব্ৰিজখন যে আছোঁ, এইখন মানে পুৰা ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ আমি। এই মানে ব্ৰহ্মপুত্ৰৰ মাজেৰে পুৰা পাৰ হৈ আছে ন, তো আমি মানে পুৰা ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ। আৰু দেখি আছোঁ আপোনালোকক ইফালে একদম গাইছ চাওক কি মজা, একদম পানী চাওক, এনেকৈ মানে পানী পুৰা বহিছে দেখে। আৰু চাওক এইবোৰ বাপৰে কি মজা, মানে কিবা এটা বেলেগ বনাইছে আৰু মজা হৈছে। মানে ইপাৰ হোৱাটোৰ লগতে ব্ৰহ্মপুত্ৰ এখন দেখা পায়, কিবা এটা ভিউ আহে। আৰু যি বতাহ, মানে ইফালে পৰা একদম বহুত বতাহ হয়, বহুত বতাহ দিয়ে, মানে ইফালে বহুত বতাহ দি আছে। আৰু একদম মানে কি মজা, ভাল লাগিছে দেই গাইছ, ব্ৰিজখন ভাল লাগছে। কিন্তু এটা মানে হ'ল যে পেকেটবোৰ চাওকচোন, এইবোৰ পেকেট, এইবোৰ মানে ভিডিঅ'ত ভালকৈ দেখা নাপায়, এইবোৰ মানে পেকেটবোৰ আমি দেখা হৈ আছোঁ। মানে পেকেটবোৰ মানে লেতেৰা কৰি থৈছে ব্ৰিজখন, মানে ব্ৰিজখন যিটো নতুন হিচাপে অলপমান মানে চম্ভালি ৰাখিব লাগিছিল, বাকী সেয়ে আৰু। কিন্তু যিটো মানে এটা ভাল মানে ফিলিং আহি আছে ন, ই বতাহ দি আছে, আৰু লগতে এইবোৰ যে দিয়া হৈছে, এইবোৰ দিয়া মানে কাৰণ কি, এই ব্ৰিজখন দূৰৰ পৰা মানে চিনিব পাৰিছে এইখন নতুন ব্ৰিজখন। আপোনালোকে আহিব খোজে মানে কি, আপোনালোকে ওচৰত আহিলে দেখি পাব যে এইখন ব্ৰিজখন নতুন ব্ৰিজখন। তো মানে এইটো এটা বুজি পায়, এইখন বুজিব পাৰি যে এইখন নতুন ব্ৰিজখন, এনেকুৱাটো। তো গাইছ মজা একদম দেই, ভাল লাগিছে কিবা এটা আহি কিনে। তো এইফালে আৰু ধুনীয়াকৈ এইফালে ব্ৰহ্মপুত্ৰ পাৰ আৰু এইফালে। তো গাইছ এতিয়া আমি বেগ হ'ম বুলি গাইছ আমি মানে ইয়াতে অলপ বহি আৰু ৰেষ্ট ল'লোঁ। আৰু ৰেষ্ট লোৱাৰ পিছত আমি মানে ৰাতিও ভাবিছিলোঁ যে মানে বৰষুণ দিব বুলি, কিন্তু এতিয়া বৰষুণ দিয়া নাই। তো বতৰ একদম ধুনীয়া হৈ আহিছে, আৰু টাইম মানে পাৰ হৈছে। তো আমি ভাবিছোঁ জল্দি যিমান পাৰোঁ জল্দি ঘৰত যাম। আৰু এতিয়া ধুনীয়াকৈ মানে বেগ ল'ম বুলি ভাবি আছোঁ। আৰু মানে তাত যিটো নাজাৰা আহি আছে ন, মানে এইবিলাক বহি মানে এনেকৈ ব্ৰহ্মপুত্ৰ পাৰখন নাজাৰাই চাই আছোঁ, লগতে বেগ চাইডো চাই আছোঁ, মানে এটা ভাল লাগিছে। আৰু তো আমি ভাবিছোঁ এতিয়া বেগ ল'ম বুলি, গাইছ বেগ হ'ম। গাইছ মোৰ আজি ওচৰত আছে অসমৰ মহাবীৰ লাচিত বৰফুকন। আৰু এনেকৈ কিমান এইটো বহুত পুৰণা দেই, মই বহুত আগৰ পৰাই এইটো এনেকৈ চাই আছোঁ, মানে এনেকৈ মাজত থোৱা হৈছে, কিমান ধুনীয়াকৈ। গাইছ আজিলৈ ভিডিঅ'টো এইখিনি আছিল। তো আপোনালোকে মোৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু আপোনালোকে লং ভিডিঅ' একদম লাষ্টলৈকে চাই থাকিব। মানে কি ইয়াত মানে যিটো মানে এটা ফিলিং আহিছে ন, এটা ভিউ আহিছে ন, আৰু লগতে মানে ইমান বতাহ ইয়াৰ মাজত, মানে ব্ৰহ্মপুত্ৰৰ মাজত হৈ আছেতো, ইমানেই বতাহ, যিটো মজা মানে বেলেগ লাগিছে গাইছ, ভাল লাগিলে আহি কিনে। তো আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ গাইছ বাই বাই, আৰু নেক্সট ব্লগ আপোনালোকক লগ পাই আছোঁ। তো আজিলৈ বাই বাই।